উপলক্ষে আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজি আমি এতিয়া গৈ আছোঁ ভুলভুলীয়া 3খন চাবৰ কাৰণে 2টা বজাৰ পৰা আছে ফিল্ম আৰু এতিয়া আমাৰ 1:30টাই বাজিল আধা ঘণ্টাত গৈ পাওঁনে নাই আমাৰ সদায় মানে দেৰি হ'বই আৰু যিমানে সোনকালে নোলাওঁ তাত এইফালে এটা আছে আমাৰ ভণ্টি আৰু সেইফালে আছে দুজনী আমি 4জনীয়ে যাম গতিকে দৌৰাদৌৰিকৈ যাই লওঁ আগতে তাৰ পাছত আকৌ আপোনালোকক লগ পাইছোঁ আহি পালোঁ গাইছ কিন্তু এতিয়ালৈকে টিকেট কটা নাই আমি চৰি আহি পালোঁ গাইছ কিন্তু এতিয়ালৈকে টিকেট কটা নাই কেইটা উঠিলোঁ দৌৰি আছোঁ মানে টিকেট কাটি আছে এতিয়া এয়া এতিয়া আমি ফিল্মখন চাই পেলাই আহি গ'লোঁ বাহিৰত ফিল্মখন চাই পেলাই মানে কেনেকুৱা লাগিছে মানে ক'বৰ কাৰণে অকণমান টান মানে প্ৰথমখিনি চাই থাকোঁতে এনেকুৱা লাগিল যেন পইচাটো এনেই যাব আৰু কিন্তু লাষ্টৰ ফালে টুইষ্ট এটা আছিল যাৰ কাৰণে অকণমান চাই পেলাই ভাল লাগিল আৰু এতিয়া আমি যাব ওলাইছোঁ খাবৰ কাৰণে কিবা আমি এতিয়া কি খাম আমি আজি মানে এতিয়া ওলাই আহি গোটেইকেইটা 100ত মানে আৰু কিমান কি খাব পাৰোঁ কি লাগে মেনা কি লাগে क्या चाहिए पैसा पैसा नहीं देंगे कुछ खाना है तो बोलो खरीद के देंगे क्या खाना है क्या चिकन पकौड़ा ठीक है चलो বাই বাই খামো পঠাব অকণমান এজনী আহিল তাইকো দি দিলোঁ কিবা এটা কিনি আৰু এতিয়া আমি গোটেইকেইটা 100 টোটেল 400 হ'ব 400ত আমি গোটেইকেইটা কি খাব পাৰোঁ চাওঁ আজি এনেইতো মানে সদায় এটা বস্তু কিনি পেলাই খোৱা যায় কিন্তু আজি নহয় আজি আমি 100ত মানে চাই আছে আজি আমি 100ত মানে কেনেকৈ কি খাব পাৰোঁ আৰু কিমান কি খাব পাৰোঁ সেইটো চাওঁ আৰু গাইজ আজি মই প্ৰথমবাৰ এনেকৈ ইমান মানুহৰ লগত কথা কৈ পেলাই ব্লগ কৰি আছোঁ মানুহৰ আগত প্ৰথমবাৰ এনেকৈ কথা কৈ কিনে ব্লগ কৰি আছোঁ আৰু চাইডেদি যোৱা মানুহ এজনে মানে কমেণ্ট এটা দি গ'ল অলপ বেছি লাজ লাগে কাৰণে আমি ভিডিঅ'টো কাট কৰিলোঁ বাকী একো নাই এতিয়া আকৌ আমি চেলেঞ্জটো লাগি যাওঁ চেলেঞ্জ নহয় ঠিক মানে এইটো চাম আৰু যে 100ত আমি কি খাব পাৰোঁ কেইটকা 10 টকা খোৱা মাইনা খোৱা মজা ন খা টেষ্ট কৰি কওঁ মই কৈছোঁ উল্টা কৰিব কেনে মই খাই গৈছোঁ আগতে
সেইকাৰণে কৈছোঁ ট্ৰাই কৰিব ইয়াতে। গাইজ চামুচেদি খোৱাটো মোৰ দ্বাৰা নহয়, ডাইৰেক্ট হাতে দিয়ে আৰু এইয়া ম'ম'টো মেয়নিজৰ লগতে দিয়ে। দেখুৱা মাৰিলে গাইজ ম'মৰ লগত চুপ নাখালে এইটো আধৰুৱা হৈ যায়। ম'ম'টোৰ লগত চব খালি নিচা ভাল লাগে নিজানি। এটামান খালে একেবাৰে ম'ম' খাব লাগে। ম'মৰ চুপ খায়ে আমাৰ চেলেঞ্জটো আধা হৈ থাকিল, গোটেই মানে এইখিনিতে মানে সমাপ্ত হ'ল আমাৰ চেলেঞ্জটো, কাৰণ ম'মৰ চুপটো খাই গোটেইকেইটাৰে গেছ উঠাৰ নিচিনা হ'ল। আৰু এতিয়া আমি আইচক্ৰীম খাইহে মানে শান্তি পাইছোঁ, আৰু আইচক্ৰীমটো খোৱালৈকে আমাৰ গোটেইকেইটাৰে চাগে 45 ৰুপিজ এটাহে খৰচ হৈছিলে 100ৰ। মানেতো গম পাইছে আমাৰ ইয়াতে চেলেঞ্জটো মানে বৰবাদ হৈ থাকিল আৰু আমি সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। বাৰু একো নাই, আৰু কেতিয়াবা আমি এনেদৰে চেলেঞ্জ ল'ম আৰু সেইদিনাখন ভালদৰে চেলেঞ্জটো কৰিবলৈ মানে ফুলফিল কৰিবলৈ চেষ্টা কৰিম। আৰু আশা কৰিছোঁ আপোনালোকে আজিৰ ভিডিঅ'টি চাই ভাল পাব বুলি। যদি সেই ভিডিঅ'টি চাই ভাল পায় তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।